ভণ্টিকে কিডনেপ কৰি এক লকাপত ভৰাই দিয়ক কিয় লকাপটো তোৰ বাপেৰে বনোৱা আছিল নে বয়সত পৈণত বিয়া পাতিছে নিজৰ মৰ্জিত তাত গৈ আইনে কিয় নাক ঘঁহিবলৈ যাবহে পাৰিলে তহঁতৰ কটা নাকটো তাত বেণ্ডেজ লগাই লৈ আহে দেখিছা কিমান একান্ত বাধ্য ছাত্ৰৰ দৰে নাক বেণ্ডেজ কৰিবলৈ গুচি গ'ল এইবিলাকহে আমাৰ দেশৰ ভৱিষ্যত দেশৰ নাকৰ ফুটাটো কেলে ইমান বহল নাকৰ ফুটা নে চিনেমা হলৰ কাউণ্টাৰৰ ফুটা ধৰিবই তাকে চাবানে চুলিয়ে চাবা চব বস্তুৱে বহল বহল লাজ কৰিবলগীয়া একো নাই খং উঠিছে আচলতে কিবা কামুৰিলে নেকি সেইটো হ'ব পাৰে দেখিছা দেখিয়ে মৰম লাগি যায় এই আপুনি সৰু থাকোঁতে ধৰি বুঢ়া আঙুলি দুটা নাকৰ ফুটাত সোমাই গুচি নহ'লে ইমান বহল হ'বলগীয়া কথা নাথাকে দিয়া বঢ়িয়া 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 ভালে একো নাই জানি তুমি আকৌ ভুলৰ বশতঃ দেউতাৰ নাকৰ তললৈ নাহিবা দেই কিবা খং উঠিব মানুহটোৱে বুলি কৈ দিব নাকৰ ফুটাত সোমাই ক'ৰবাত পাবা ইমান ধুনীয়া বগা চিগা ছোৱালী পিছত ক'লা ঠেকুৰ হৈহে ওলাই নাকা ফুটা নিচিনাকে চাগে ডাক্তৰে সেইটো দেখাই ইমান ফুটা কৰি থাকিলে বজাই নাথাকক কেলে